हेलो एवरीवन আজিলৈ আইছো হ্যান্ডলুমৰ পিওর কটনৰ দুজোৰ কেছ বসা কাপোৰ আৰু হোৱাইটত মোক বহুতে বিচাৰি আছিল কেছ বসা ডিজাইন আৰু তাৰে প্ৰথমযোৰ দেখাইছো চাওকচোন এইযোৰ থাকিব ৰঙাত আৰু এইকেইযোৰ এতিয়া গৰমত পিন্ধিবৰ কাৰণে একদম পাৰফেক্ট হয় একদম সামাৰ ফ্ৰেন্ডলি হয় কাপোৰ কেইযোৰ আপোনালোকে হ্যান্ডলুম হোৱাৰ কাৰণে এইযোৰ পিন্ধি বেছি ভাল পাব আৰু গোটেই গাতে এনেদৰে কালাৰিংত কাম কৰা থাকিব আৰু বহুতে মোক বিচাৰি আছিল হোৱাইটত সেইকাৰণে লৈ আহিছো এতিয়া গৰম দিন যেহেতু পিন্ধিবলৈ আপোনালোকে ভাল পাব এখন হৈছে ইয়াৰ মেখেলাখনো এনেদৰে থাকিব সেম আৰু লগতে এইখিনি হৈছে সাইড পাৰিখিনি ৰেড আৰু ব্লুত কাম কৰা থাকিব আৰু এটো হৈছে তাৰ ব্লাউজৰ পিছটো ধুনিয়াকৈ তা পাৰি গৈছে বহুতে মোক বিহু টাইমতো এনেকুৱা কাপোৰ বিচাৰিছিলে কিন্তু মই তেতিয়া ভিডিও বনোৱা নহলে আৰু ইয়াৰ নেক্সটযোৰ চাওকচোন নেক্সটযোৰ আহিব অলপমান মেৰুন টাইপত য'ত ইয়াত গ্ৰীন কালাৰ ইয়েলো কালাৰ গোটেইখিনি কম্বিনেশ্যন কৰা আছে আৰু সঁচাকৈ বহুত বেছি মৰম লগা হয় আপোনালোকৰ যোনযোৰ ভাল লাগে সোনকালে স্ক্ৰীনশ্বট মাৰি আমাৰ স্ক্ৰীনত থকা নম্বৰ হোৱাটসএপ কৰিব এখন হৈছে ইয়াৰ মেখেলাখনত সাইড পাৰি আৰু ব্লাউজ পিস গোটেইখিনি দিয়া থাকিব আৰু এইযোৰ কাপোৰ অলপমান কালাৰিংত আছে খুব বেছি ধুনিয়া এটো হৈছে ইয়াৰ ব্লাউজৰ পিসটো যদি আপোনালোকৰ ভাল লাগিছে সোনকালে স্ক্ৰীনত থকা নম্বৰ হোৱাটসএপ কৰিব ধন্যবাদ।